নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ভাৰতীয় সংবিধানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত লৈ আহিছোঁ। গতিকে প্ৰথমটো প্ৰশ্ন হৈছে কেবিনেট মিছন কিমান চনত ভাৰতলৈ আহিছিল? অপশ্যন এত কৈছে 1945 চনত, অপশ্যন বিত কৈছে 1947 চনত, অপশ্যন চিত কৈছে 1946 চনত আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটা নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে খচৰা সমিতিৰ অধ্যক্ষ কোন? অপশ্যন এত আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, অপশ্যন বিত আছে জৱাহৰলাল নেহৰু, অপশ্যন চিত আছে কে.এম. মুন্সী আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডক্টৰ বি.আৰ. আম্বেদকাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? অপশ্যন এত কৈছে 242টা, অপশ্যন বিত কৈছে 235টা, অপশ্যন চিত কৈছে 250টা আৰু অপশ্যন ডিত কৈছে 395টা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 395টা ভাৰতীয় সংবিধানত অনুচ্ছেদ আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ ভোটাধিকাৰ আছে? অপশ্যন এত কৈছে 326 নং অনুচ্ছেদ অনুসৰি, অপশ্যন বিত কৈছে 295 নং অনুচ্ছেদ অনুসৰি, অপশ্যন চিত কৈছে 317 নং অনুচ্ছেদ অনুসৰি আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 326 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সকলো নাগৰিকৰে ভোটাধিকাৰ আছে। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন স্বাধীনতাৰ পিছত কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে 1948 চনত, অপশ্যন বিত আছে 1950 চনত, অপশ্যন চিত আছে 1956 চনত আৰু অপশ্যন ডিত আছে 1952 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1952 চনত। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এত আছে 1950 চনত, অপশ্যন বিত আছে 1947 চনত, অপশ্যন চিত আছে 1949 চনত আৰু অপশ্যন ডিত আছে 1951 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1951 চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰা হৈছিলে। 7 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ভাৰতীয় জনতা পাৰ্টীয়ে জন্ম লাভ কৰে? অপশ্যন এত আছে 1990 চনত, অপশ্যন বিত আছে 1980 চনত, অপশ্যন চিত আছে 1951 চনত আৰু অপশ্যন ডিত আছে ওপৰৰ এটা নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1980 চনত ভাৰতীয় জনতা পাৰ্টীয়ে জন্ম লাভ কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কি অৰ্থনৈতিক ব্যৱস্থা লোৱা হয় স্বাধীনতাৰ পিছত? অপশ্যন এত আছে পুঁজিবাদী, অপশ্যন বিত আছে সমাজবাদী, অপশ্যন চিত আছে মিশ্ৰ অৰ্থনীতি আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মিশ্ৰ অৰ্থনীতি ব্যৱস্থা লোৱা হয় স্বাধীনতাৰ পিছত। 9 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশ কিমান চনত ৰাজ্য হয়? অপশ্যন এত আছে 1972 চনত, অপশ্যন বিত আছে 1950 চনত, অপশ্যন চিত আছে 1987 চনত আৰু অপশ্যন ডিত আছে 1962 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1987 চনত অৰুণাচল প্ৰদেশ ৰাজ্য হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলত কেইখন সদন আছে? অপশ্যন এত আছে 1খন, অপশ্যন বিত আছে 2খন, অপশ্যন চিত আছে 3খন আৰু অপশ্যন ডিত আছে 4খন। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলত কেইখন সদন আছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2খন। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলত 2খন সদন আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।